দেউতা ই কেৱল এটি সম্পৰ্ক বা সম্বোধন নহয়। দেউতা হৈছে জীৱন, আমাৰ অস্তিত্বৰ পৰিচয়। মায়ে 9 মাহলৈ ধাৰণ কৰে, দেউতাই 25 বছৰলৈ কঢ়িয়াই ফুৰে। সেয়ে দুয়ো সমান। তথাপিও নুবুজো দেউতা কিয় সদায় পিছ পৰি ৰয়। পৰিয়ালৰ বাবে মায়ে বেতন নলৈও কাম কৰি যায়। দেউতাই আকৌ বেতনৰ সকলো পইচা পৰিয়ালটোৰ বাবেই খৰচ কৰে। দুয়োৰে প্ৰয়াস সমান। কিন্তু বুজি নাপাওঁ দেউতা কিয় পিছ পৰি ৰয়। খাবলৈ যিয়ে বিচাৰোঁ মায়ে তাকে ৰান্ধে, যিয়ে বিচাৰোঁ দেউতাই কিনি আনি দিয়ে। দুয়োৰে মৰম সমান, কিন্তু মাৰ মৰম সকলোতকৈ ওপৰত বুলি দেখুওৱা হয়। দেউতা কিয় পিছ পৰি ৰয়? যেতিয়া তুমি ফোন কৰা তুমি প্ৰথমে মাকহে বিচাৰা, দুখ পালেও মা বুলিহে চিঞৰা। তোমাৰ যেতিয়া কিবা বস্তুৰ প্ৰয়োজন হয় তেতিয়াহে দেউতাক বিচাৰা। তথাপি দেউতাই এই কথা মনলৈ নানে যে আন সময়ত তুমি তেওঁক মনত নেপেলোৱা। যেতিয়া ল'ৰা ছোৱালীৰ মৰম বিচাৰে যুগে যুগে কিয় জানো দেউতাবোৰ সদায় পিছ পৰি ৰয়। আলমাৰীবোৰ বিভিন্ন ৰঙী শাৰীৰে ভৰ্তি হয়, লগতে ল'ৰা ছোৱালীৰ বিভিন্ন ৰঙী পোছাক। কিন্তু দেউতাৰ কাপোৰ এচুকতেই ৰয়, কাৰণ নিজৰ প্ৰয়োজনৰ বাবে তেওঁ আগ্ৰহ নাই। তথাপি নাজানো তেওঁ সদায় কিয় পিছ পৰি ৰয়। মাৰ সোণৰ অলংকাৰ বহুত, দেউতাৰ মাথো এটাহে সোণৰ আঙুঠি, সেয়াও তেওঁক বিয়াৰ সময়ত কোনোবাই দিছিল। তথাপি মায়ে ভুৰ ভুৰাই কম অলংকাৰ আছে বুলি, আৰু দেউতাৰ একো আপত্তি নাই। তথাপি বুজি নাপাওঁ দেউতা কিয় সদায় পিছ পৰি ৰয়। মায়ে কয় কলেজৰ ফিজ আমি এইবাৰ দিবৰ হ'ল, এইবাৰ মোক বিহুত কাপোৰ দিব নালাগে। কিন্তু দেউতাৰ কোনো নতুন কাপোৰৰ কথা মনলৈ নাহে। তেওঁলোকৰ মৰম সমান, কিন্তু নুবুজো দেউতা সদায় কিয় পিছ পৰি ৰয়। যেতিয়া পিতৃ মাতৃ বুঢ়া হৈ আহে সন্তানে কয় ঘৰৰ কাম বন মায়ে আৰু নোৱাৰা হৈ আহিছে। কিন্তু দেউতা পিছত থাকে, ক'ব পাৰি পাছফালে থাকে। কাৰণ তেওঁ যেন পৰিয়ালটো ৰাজহাড়, তেওঁৰ বাবেই আমি পোন হৈ থাকিব পাৰোঁ। সম্ভৱ সেয়ে হয়তো সদায়ে পাছত থাকে, জীৱনৰ মেৰুদণ্ড হৈ। এই জগতত কেৱল এজনেই ব্যক্তি যি সদায় মনৰ মাজত পুহি ৰাখে এটাই আশা, সকলো ক্ষেত্ৰত তুমি তেওঁতকৈ আগুৱাই যোৱা, শ্ৰেষ্ঠ হোৱা।